ন্যায় আমাক লাগিবই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰা ৰাজ্য চৰকাৰে কাম নাই আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই আমাৰ কোকৰাঝাৰ শ্বহীদ বেদী প্ৰাংগণত আমি ইয়াত সমবেত হৈছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি ইয়াত মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আজি আমাৰ প্ৰাণৰ হিয়াৰ আমোদ শিল্পী জুবিন গাৰ্গৰ আজি অপজা দিন। জুবিন দা আজি আমাৰ মাজত নাই, জুবিন দা আমাৰ মাজত নাই আৰু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাথাকিলেও আমি জুবিন দাৰ সৃষ্টি, জুবিন দাৰ গীত, জুবিন দাৰ দৃষ্টিভংগী সৃষ্টিৰাজি আমি জীয়াই ৰাখিব লাগিব। আৰু সদৌ অসম ছাত্ৰ সন্থাই এইবুলি জুবিন দাৰ অপজা দিন উপলক্ষে তিনিদিনীয়া কাৰ্যসূচী ঘোষণা কৰিছে। যোৱা 16 নৱেম্বৰত আমাৰ ৰং তুলিকাৰে এদিন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। অহাকালি আমি জিলাখনৰ ভিন্ন প্ৰান্তত নাহৰৰ গছপুলি আমি ৰোপণ কৰিলোঁ আৰু আজি আমি ইয়াত মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। শতাধিক ছাত্ৰ ছাত্ৰী আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আজিৰ এই দিনটোৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ। জুবিন দাৰ হত্যাৰ ন্যায় আমাক লাগিবই। যি অনাকাংক্ষিত মৃত্যু, এই মৃত্যুৰ ৰহস্য কি? যি অস্বাভাৱিক মৃত্যু, এই মৃত্যুৰ ৰহস্য কি? সত্য কি? ছিংগাপুৰত আচলতে হৈছিল কি? এই কথাটো আজি এই কথাটো আমাক জানিব লাগিব, এই কথাটো অসমৰ ৰাইজক জনাব লাগিব। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় আমাক লাগিবই। আচল সত্যটো কি এই কথাটো আজি আমাক লাগিবই। এইকাৰণে আজি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি আজি জুবিন দাৰ অপজা দিনত আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আচল সত্যটো কি সেই কথাটো অসমবাসী ৰাইজক জনাব লাগিব। ইয়াৰ অবিহনে অসমবাসী ৰাইজ, অসমৰ জনগণ শান্ত নহয়। আজি পৰিয়ালৰ এজন যেনেকৈ নোহোৱা হৈছে, আজি আমাৰ সকলোৰে আমাৰ জুবিন দা নোহোৱা হোৱাৰ পিছৰ পৰাই আমাৰ মনবোৰ সকলোৰে বিষাদৰে ভৰা। আজি 2 মাহ হ'বই, আজি আমাৰ সকলোৰে মনবোৰ বিষাদৰে ভৰা। কাৰো মনবোৰ ভাল নাই, মনবোৰ আমাৰ অশান্ত। ক'ৰবাত গ'লে, ক'ৰবাত কাম কৰিব গ'লে, ক'ৰবাত বাহিৰত ওলাই গ'লে আমাৰ জুবিন দাৰ কথাটো প্ৰতিনিয়ত আমাৰ মনলৈ ভাহি আহি থাকে। জুবিন দাৰ গীতৰ কথা আমাৰ মনলৈ আহি থাকে। আমাৰ মনবোৰ অশান্ত হৈ আছে, ভাৰাক্ৰান্ত হৈ আছে। গতিকে এই অশান্ত মনবোৰক ভাৰাক্ৰান্ত কৰিবলৈ, এই অশান্ত মনসমূহক ভাৰাক্ৰান্ত মনবোৰক আমাৰ শান্ত কৰিবলৈ চৰকাৰখনে কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় আমাক দিব লাগিব। ন্যায় আমি এইকাৰণে বিচাৰিছোঁ, ন্যায় বিচাৰিছোঁ আৰু ন্যায়ৰ যিসকল অভিযুক্ত, যিসকলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে, এই অভিযুক্তসকলক তদন্তৰ জৰিয়তে কঠোৰ শাস্তি বিহিব লাগিব। তদন্ত ক্ষীপ্ৰ হ'ব লাগিব, পানী নহৰুকা হ'ব লাগিব আৰু এটা কটকটীয়া চাৰ্জশ্বিট দাখিল কৰিব লাগিব, যাতে দোষীয়ে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে। আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই এইকেইটা দাবীকে আজি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই কোকৰাঝাৰ স্থিত শ্বহীদ বেদী প্ৰাংগণত আমি আজি মানৱ শৃংখল কাৰ্যসূচী ওলাইছোঁ। আমাৰ দাবী এটাই যে জুবিন দাক ন্যায় দিয়ক। জুবিন দাৰ লগত যিকেইটি হেতালি খেলিছিল, লগৰকেইটিৰ আগে পাছে থকা মানুহকেইটি, লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছিল হত্যাকাণ্ড বুলি, যদি হত্যা হৈছে, যদি জুবিন দাৰ লগত হেতালি খেলা হৈছিল, এইবিলাক নচলিব। ইহঁতক কঠোৰ চাৰ্জশ্বিট তৈয়াৰ কৰি আদালতত প্ৰদান কৰি ইহঁতক শাস্তি দিয়াৰ কাৰণে আমাৰ পৰা অনুৰোধ থাকিল। সকলোৱে গম পায় বিজেপি চৰকাৰখনে কেনেকুৱা চৰকাৰ। চৰকাৰখনে আচলতে ক'ব গ'লে ৰাজনীতিহে কৰি আছে জুবিন দাক লৈ কেনে। বিৰোধী পাৰ্টিও ৰাজনীতি কৰি আছে আৰু শাসকীয় দলটোৱেও জুবিন দাক লৈ কেনে ৰাজনীতি কৰি আছে জুবিন দাক লৈ। কিন্তু আমি এইবিলাক কেতিয়াও নামানো। স্পষ্ট দাবী আমাৰ থাকিব কোকৰাঝাৰৰ পৰা, জুবিন দাক লৈ কোনেও যাতে রাজনীতি নকৰে, নহলে যিটো দলে কৰে ইহঁতে অসমৰ জনগণে ইহঁতক দেখুৱাই দিব পৰৱৰ্তী সময়তে। नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर, जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।